স্বাধীনতা দিৱস পালন কৰিবৰ কাৰণে ভাল হৈছে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল বুলি কিন্তু একচুৱেল কোনেও স্বাধীন হোৱা নাই বিশেষকৈ অসমৰ যদি মই অসমীয়া হয় নহয় নাজানো কাৰণ মই তিৱা জনগোষ্ঠী এতিয়া বহুত ক্ষেত্ৰত দেখিছোঁ কি জনগোষ্ঠীয় লোকসকল এটা ছাইড কিছুমান ধৰ্মীয় লোকো এটা ছাইড মানে অসমীয়া বুলি ক'বৰ কাৰণে সংজ্ঞাটো মই পাজল হৈ গৈছে আগতে ভাবি আছিলোঁ মই এজন অসমীয়া কিন্তু আজি দুই এটা উদাহৰণে মানে সংকাত পেলাইছোঁ ৰাতি আকাশ জোনাকৰ প্ৰতিচ্ছবি এই বিলৰ পানীখিনিত পৰি আছে দুটা যেন জোনাক নিজৰ মুখখনকো দেখা পাইছোঁ নিজৰ এই 15 আগষ্ট জাতীয় পতাকাখন উৰুৱাই স্বাধীনতা দিৱস পালন কৰা সময়খিনিও অনুভৱ কৰিছোঁ যেন আমাৰ এখন মুখ ইয়াত ওলাইছে সাধক হৈ পেলাই শুদ্ধি কৰিবৰ কাৰণে মানুহ ঘৰত গৈ দান বৰঙণি লৈ চলিব পাৰিম উপহাৰটো পিন্ধিব পাৰিম কিন্তু এই যি ঘৰত গৈছোঁ তাৰে এগৰাকী কন্যা তাৰে ল'ৰাজনক মোৰ ঘৰৰ সদস্য হিচাপে গ্ৰহণ কৰাত অসুবিধা আছে মঙলদৈ ঘটনা ৰাতিপুৱা সময়ত অপজিট জনগোষ্ঠী জনজাতি অপজিট কিবা এটা ধৰ্মীয় লোকে মাছো দিব পাৰিব মাংসও দিব পাৰিব আনকি ছাগলীটো কাটি খাচি বুলি পেলাই দিব পাৰিব পুষ্টা খাবৰ কাৰণে নে তুষ্টা খাবৰ কাৰণে কিন্তু সেই অপজিট যিটো জনগোষ্ঠী জনজাতি বা যিটো জাতিটো অসমীয়া জাতি কিন্তু কনফিউজন হৈ গৈছে চব তাৰ ঘৰৰ ছোৱালীজনী ল'ৰাটো গ্ৰহণ কৰিব পৰা নাযায় সদস্য হিচাপে বিয়া দিব পৰা নাযায় বিয়া কৰিব পৰা নাযায় ক'ত স্বাধীনটো নাই হোৱা উচ্চ নিচ আহিয়ে যায় সৎকাৰৰ সময়তো সেই তাক আমি সৎকাৰ কৰিব গ'লেগে আমাৰ জাতি আমি উদ্ধাৰ হ'ব লাগিব এইখন বিল চাৰণ বিল ইয়াতে যদি এখন ভাল ৰিজৰ্ট হয় কোনো জাতি জনগোষ্ঠী জনজাতি নাম লোৱা কথা নাহে কোনে কাৰিকৰ কৰি আছে কোনে বনাই আছে সেইবোৰ চাবলগীয়া নাই আমি আৰামত গৈ পেলাই খাব পাৰিম এই মধুৰ মুহূৰ্তটো উপভোগ কৰিব পাৰিম কিন্তু যেতিয়া ধৰ্মীয় কাম যেনেকৈ সৎকাৰ বিয়াখনৰ কথা আহিব তেতিয়া উদ্ধাৰৰ কথা আহে উদ্ধাৰ ডাঙৰ শব্দ আজি উদ্ধাৰ হ'ব লাগিব পূজা পাতল কৰি নোৱাই ধুৱাই মাহ হালধি সানি কিবা নতুন কিবা পৰিষ্কাৰ কৰে সেই কিবা নতুন ধৰণৰ পানী দিবলৈ ক'ত স্বাধীন বাপুজী ভগত সিং মোলা গাভৰু কনকলতা চবেই দেশ স্বাধীন কৰি গ'ল কিন্তু আজিৰ দিনত মোৰ নিজৰে অসমীয়া বুলি ক'বৰ কাৰণে এতিয়া মোৰ কনফিউজনে লাগিব কাৰণ কি নিজেই শুনি থকা নিজে পাইছোঁ জনগোষ্ঠীয় লোকসকল এক্সট্ৰাকৈ সি তিৱা মই তিৱা সি কাৰ্বি আমিতো শুনি আছিলোঁ যে অসমত থকা প্ৰত্যেকজন লোকে অসমীয়া নাই হোৱা আমিতো শুনি আছিলোঁ যে মোৰ ঘৰৰ ওচৰৰ ভাইজন সদায় ভাই সি ককাইজন সদায় ককাই তাৰ বিপদে আপদে আমি সদায় সহায় কৰিব লাগিব ল'ৰা ছোৱালীক সদায় পঢ়াই আছোঁ সৰুক সন্মান ডাঙৰক শ্ৰদ্ধা আৰু বিপদত পৰাজনক সহায় সহযোগিতা আৰু ওচৰ চুবুৰীয়াৰ লগত ভালকৈ মিলিজুলি কিতাপত লিখা কথা একো নাই যোনটোক চাবলৈ ধুনীয়া যোনটোক চাই আমোদ ল'বৰ কাৰণে ধুনীয়া লাগে কিন্তু যোনটোৱে যেনেকৈ অকলশৰীয়াকৈ গোটেই পৃথিৱীখনক পোহৰ বিলাব খুজি আছে ঠিক তেনেকৈ মানুহবিলাকেও যদি ভাবিলহেঁতেন আৰামত গৈ খাব পাৰিম ৰিজৰ্ট এখন হওক ৰিজৰ্ট এখন হয় চবেই খাব পাৰে কিন্তু মোৰ সংস্থাটোৰ এজন সদস্যই যদি ব্ৰইলাৰ মুৰ্গী পোহে গাহৰি পোহে সি এঘৰীয়া ক'ত স্বাধীন হ'ল তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ যি লিখি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় কিয় এইখিনি সময়ত দেখাই পাইছোঁ কোনোবাই চাউলৰ হেৰিয়ে বান্ধি দিলে কোনোবাই ওলোটাকৈ উৰুৱাইছেতো এইটো বেলেগ কথা বাৰু সেইটো লাগিও নাযাওঁ এতিয়া এনেকুৱা দেখা পাইছোঁ যে এইখন চাগে 15 তাৰিখৰ পিছত 16 আগষ্টৰ পৰা ক'ৰবাত ডাষ্টবিন ক'ৰবাত ৰাস্তাই ঘাটে পৰিব এক সজাগতা বিহীনভাৱেই হওক বা কাৰোবাৰ দেশপ্ৰেমৰ মানে শ্ব' অফ দেশপ্ৰেমৰ কাৰণে হওক কিবা এটা কাৰণে তো স্বাধীনতা দিৱসটো পালন কৰিবৰ কাৰণে ভাল হৈছে একচুৱেল স্বাধীনতা দিৱসত
যিটো স্বাধীন আৰু পৰাধীনৰ যিটো অৰ্থ একেই হৈ আছে, যেন আমি পৰাধীন। কাৰণ আমাক কোনে অসমীয়া বুলি ক'ব? কাৰণ আমি অসমীয়া থিয়ৰী বেলেগ, প্ৰেক্টিকেল বেলেগ। মই মাছ কাটি দি থৈ আহিব পাৰিম, কিন্তু মই সেই মানুহ ঘৰ যদি ৰান্ধনি খালো সোমাব লগা হয়, সেই মানুহ ঘৰ যদি ভাত এসাঁজো খাব লগা হয় কাঁহীখনত, তেন্তে শুদ্ধিকৰণ কৰিব লগা হ'ব তুলসী পানী ছটিয়াই। ডাঙৰ কনফিউজন হৈ গৈছে। গোটেই জোনটোৱে শিকাই দিলে, যিখন ছবি ইয়াত পৰি আছে জোনাকৰ, চবেই এবাৰ মুখখন চোৱা উচিত। যেনেকৈ জোনাকৰ ছবিখনো দেখা পোৱা গৈছে, দুখন ছবি হৈ আছে। সেইখন ধুনীয়া, কিন্তু পানীত দেখাৰ লগে একচুৱেল ওলাইছে বেলেগ এটা ৰূপ। গতিকে আমাৰো যে বেলেগ এটা ৰূপ আছে। স্বাধীনতা দিৱসৰ এই সময়খিনিত ওলাইছে মঙলদৈ ঘটনা, বিভিন্ন সামাজিক